যিসকল শিক্ষাৰ্থীয়ে 2027 চনত মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ বাবে একমাত্ৰ জিবিডিয়ে লৈ আহিছে গুড নিউজ। ছাত্ৰ ছাত্ৰীয়ে যাতে কিতাপৰ প্ৰতিটো কনচেপ্ট বুজি পায় আৰু SSLC 2027ত 100% প্ৰশ্ন কমন পেলোৱাৰ উদ্দেশ্যে ইতিমধ্যে নতুন শিক্ষানীতিৰ আধাৰত প্ৰকাশ পাইছে জিবিডি গাইড বুকছ। যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰি তেওঁলোকৰ পিতৃ মাতৃক প্ৰাউড ফিল কৰিব বিচাৰে তেওঁলোকে এতিয়াৰ পৰাই ভালদৰে পঢ়িব লাগিব, কাৰণ এতিয়া মেট্ৰিক পৰীক্ষাত বিভিন্ন ধৰণৰ কনচেপ্ট বেছ প্ৰশ্ন আহিব ধৰিছে। এতিয়া কিন্তু প্ৰশ্নবোৰ নতুন পেটাৰ্ণৰ হৈছে, আগৰ নিচিনা প্ৰশ্ন নাই। গতিকে যদি ছাত্ৰ ছাত্ৰীয়ে সঁচাকৈ 2027 চনত হ'বলগীয়া মেট্ৰিক পৰীক্ষা ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে জিবিডি গাইড বুকছ পঢ়িবই লাগিব। কিয় এই জিবিডি গাইড বুকছ তোমালোকৰ বাবে বেষ্ট? ইয়াত কি আছে? কিয় এই কিতাপখনৰ পৰা ধাৰণা কৰা যায় যে 100% প্ৰশ্ন কমন পৰিব? এই বিষয়ে তোমালোকে এই ভিডিঅ'ৰ জৰিয়তে বিতংকৈ জানিব পাৰিবা। মোৰ ওচৰত আছে ইংৰাজী, গণিত, সমাজ বিজ্ঞান আৰু হৈছে বিজ্ঞান। এইটো হৈছে অসমীয়া মিডিয়ামৰ। যদি কোনোবাই ইংৰাজী মিডিয়ামৰ হয় তেওঁলোকে ইংৰাজী মিডিয়ামৰ বুকছ ক্ৰয় কৰিব পাৰে। মই তোমালোকক অসমীয়া মিডিয়ামৰ কিতাপখন দেখুৱাইছোঁ। ইয়াক হৈছে বিজ্ঞান সহায়িকা। ইয়াতে 1000+ MCQ আছে আৰু এই MCQবোৰ যদি তোমালোকে পঢ়িব পাৰা তেতিয়াহ'লে এক প্ৰকাৰে গেৰাণ্টি দি ক'ব পাৰোঁ যে ইয়াৰ পৰাই SSLC 2027ত প্ৰশ্ন আহিব পাৰে। ইয়াতে দক্ষতা ভিত্তিক প্ৰশ্ন আছে, লগতে প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন লগতে সলভ কৰা আছে। যেতিয়া তোমালোকে কিতাপ অপেন কৰিবা ইয়াতে দেখিবলৈ পাবা যে প্ৰতিটো চেপ্টাৰত কি আছে। প্ৰথমতে দিয়া আছে মাইণ্ড মেপছ। ইয়াতে তোমালোকে পাবা এটা চেপ্টাৰত কি আছে প্ৰথমতে সেইটো সামাৰাইজ কৰা হৈছে যাতে তোমালোকৰ চকুৰ আগত সম্পূৰ্ণ চেপ্টাৰটো বাঢ়ি থাকে। অৰ্থাৎ এটা চেপ্টাৰ পঢ়িবা সেই চেপ্টাৰত কি আছে, কি মেইন বস্তু আছে সেইখিনি যাতে তোমালোকৰ চকুৰ আগত বাঢ়ি থাকে তাৰ বাবে মাইণ্ড মেপছ প্ৰথমতে এড কৰিছে। 2 নম্বৰত তোমালোকে পাবা ইম্পৰ্টেণ্ট টাৰ্মছ। অৰ্থাৎ এটা চেপ্টাৰত কি ইম্পৰ্টেণ্ট টাৰ্মছ আছে সেইবোৰ ব্যাখ্যা কৰা হৈছে। কাৰণ এতিয়া তোমালোকে যদি MCQ প্ৰশ্নবোৰ চোৱা তেতিয়াহ'লে দেখিবলৈ পাবা যে কিছুমান ইম্পৰ্টেণ্ট টাৰ্মৰ পৰা প্ৰশ্ন দিয়ে। গতিকে ইম্পৰ্টেণ্ট টাৰ্মছ এইবোৰ কিন্তু ইয়াতে ইনক্লুড কৰা হৈছে। তাৰপিছত তোমালোকে পাবা থিয়ৰী। অৰ্থাৎ এটা চেপ্টাৰত কি মেইন থিয়ৰী আছে, ক'ৰ পৰা প্ৰশ্ন আহিব পাৰে সেইবোৰ ইনক্লুড কৰা হৈছে। তাৰপিছত 4 নম্বৰত তোমালোকে পাবা টেক্সচুৱেল কুৱেশ্যনছ। অৰ্থাৎ চেপ্টাৰত যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। 5 নম্বৰত পাবা MCQ অৰ্থাৎ অবজেক্টিভ কুৱেশ্যনছ। এতিয়া তোমালোকে নিশ্চয় জানা যে মেট্ৰিক পৰীক্ষাত 50% MCQ থাকে আৰু সেই MCQবোৰ কিন্তু ইয়াতে ইনক্লুড কৰা হৈছে। 6 নম্বৰত পাবা ডেছক্ৰিপটিভ টাইপৰ প্ৰশ্ন। অৰ্থাৎ যি 50% ডেছক্ৰিপটিভ টাইপৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। 7 নম্বৰত পাবা কম্পিটেন্সি বেছড কুৱেশ্যন। অৰ্থাৎ যি কনচেপ্ট বেছ প্ৰশ্ন আছে, দক্ষতা ভিত্তিক প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ কিন্তু ইয়াতে ইনক্লুড কৰা হৈছে। প্ৰত্যেকটো চেপ্টাৰৰ শেষৰ ফালে এইবোৰ প্ৰশ্ন তোমালোকে দেখিবলৈ পাবা। 8 নম্বৰত কি পইণ্টছ টু ৰিমেম্বাৰ। অৰ্থাৎ এটা চেপ্টাৰত কি পইণ্টছ মনত ৰাখিবলগীয়া আছে সেইবোৰ ইয়াতে এড কৰা হৈছে। 9 নম্বৰত আছে যে যদি তোমালোকে কিবা বুজি নোপোৱা তেতিয়াহ'লে ইয়াতে QR কোড দিয়া আছে। সেই QR কোড স্কেন কৰিলেই তোমালোকৰ সন্মুখত PDF আহিব, সেয়া চাই তোমালোকে সুন্দৰকৈ বুজিব পাৰিবা। আৰু 10 নম্বৰত আছে প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন কাকত। প্ৰত্যেকটো চেপ্টাৰৰ এগেইনষ্টত কি প্ৰিভিয়াছ ইয়াৰত প্ৰশ্ন আহিছিলে সেইবোৰ প্ৰশ্ন কিন্তু ইয়াতে সন্নিৱিষ্ট কৰিছে। গতিকে এই কিতাপখন এই কাৰণে বেষ্ট কাৰণ এইবোৰ বস্তু ইয়াতে আছে। ইয়াতে সূচীপত্ৰ তোমালোকে দেখিবলৈ পাবা, ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। এক্সাম্পল হিচাপে এই চেপ্টাৰটো মই অপেন কৰিছোঁ। এই ৰাসায়নিক বিক্ৰিয়াৰ কি মাইণ্ড মেপ আছে, কি মেইন কনচেপ্ট আছে সেইখিনি ইয়াতে উপস্থাপন কৰিছে। তোমালোকে ফ্ল' চাৰ্ট হিচাপে দেখিবলৈ পাবা আৰু এইখিনি পঢ়িলে তোমালোকৰ মাইণ্ডত সম্পূৰ্ণ চেপ্টাৰটো বাঢ়ি উঠিব, কাৰণ ইয়াতে কিন্তু ইম্পৰ্টেণ্ট বস্তুখিনি উপস্থাপন কৰা হৈছে। তাৰপিছত তোমালোকে যেতিয়া অপেন কৰিবা তেতিয়া দেখিবলৈ পাবা
কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এইটো চেপ্টাৰত কি ইম্পৰ্টেণ্ট টাৰ্মছ আছে সেইবোৰ ইয়াতে এক্সপ্লেইন কৰা হৈছে এইবোৰৰ পৰা কিন্তু MCQ প্ৰশ্ন আহিব পাৰে কাৰণ এইবোৰ চেপ্টাৰৰ ইম্পৰ্টেণ্ট টাৰ্মছ এইবোৰ তোমালোকে পঢ়িবা তাৰ পিছত অলপ ইফালে আহিলে দেখিবলৈ পাবা ইম্পৰ্টেণ্ট মেথডছ আছে চাৰ্চ আছে আৰু এক্সাম্পল আছে এইবোৰ তোমালোকে যদি পঢ়িব পাৰা তেতিয়াহ'লে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব মাৰ্কেটত যিবোৰ বেলেগ বুকছ আছে তাত কিন্তু এনেকৈ উপস্থাপন কৰা নাই তোমালোকে যাতে একেবাৰে সহজতে বুজি পোৱা আৰু মেট্ৰিক পৰীক্ষা যাতে ভাল এটা নম্বৰলৈ উত্তীৰ্ণ হ'ব পাৰা তাৰ বাবে জিবিডিয়ে এনেদৰে প্ৰতিটো বস্তু উপস্থাপন কৰিছে এনেদৰে তোমালোকে জকা সমীকৰণ সন্তুলন কৰাৰ অনুমান আৰু প্ৰচেষ্টা পদ্ধতি দেখিবলৈ পাবা এনেদৰে কিন্তু তোমালোকে প্ৰত্যেকটো চেপ্টাৰতে বস্তু পাবা তাৰ পিছত ইয়াতে যেতিয়া আহিবা দেখিবলৈ পাবা টেক্সচুৱেল কুৱেশ্যনছ এণ্ড এনসাৰ্ছ অৰ্থাৎ তোমালোকৰ কিতাপত যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ ইয়াতে সন্নিৱিষ্ট কৰা হৈছে লগতে একেবাৰে সহজত যাতে তোমালোকে একেবাৰে সহজতে মুখস্থ কৰিব পাৰা মনত পেলাব পাৰা তাৰ বাবে ইয়াতে উত্তৰবোৰ সুন্দৰকৈ লিখা আছে গতিকে তোমালোকে এইবোৰ চাব পাৰা তাৰ পিছত আছে এক্সাৰসাইজ অৰ্থাৎ তোমালোকৰ যি কিতাপৰ 14 আৰু 16 নম্বৰ পেজ আছে সেই পেজত যিবোৰ এক্সাৰসাইজ আছে সেই এক্সাৰসাইজৰ প্ৰশ্নবোৰ ইয়াতে আছে লগতে উত্তৰ আছে গতিকে তোমালোকে চাব পাৰিবা কিমান ধুনীয়াকৈ এই কিতাপখন বনোৱা হৈছে ইয়াতে দেখুৱাইছো এডিশনাল কুৱেশ্যনছ লগতে এনসাৰ আছে এইবোৰ কিন্তু পৰীক্ষাত আহি থাকে গতিকে যদি সঁচাকৈ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত ভাল এটা ফলাফল দেখুৱাব বিচাৰে যদি আশা কৰিছে যে 2027 চনত হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ম তেতিয়াহ'লে এই জিবিডি গাইড বুকছ ক্ৰয় কৰিব পাৰে ওচৰৰ যিকোনো বুক ষ্টৰত এই কিতাপবোৰ পাব একেবাৰে লাষ্টত আছে ডেসক্ৰিপটিভ টাইপৰ প্ৰশ্ন ইয়াৰ উপৰি কিন্তু MCQ প্ৰশ্ন আছে ইয়াতে দেখুৱাইছো MCQ প্ৰশ্ন ইয়াতে আছে আৰু একেবাৰে লাষ্টৰ ফালে এটা আচৰিত ধৰণৰ বস্তু তোমালোকে দেখিবলৈ পাবা বেলেগ বেলেগ গাইড বুকছত কিন্তু এইটো নাই ইয়াতে কিন্তু সেই প্ৰশ্নবোৰ সন্নিৱিষ্ট কৰা হৈছে ইয়াক হৈছে কম্পিটেন্সি বেসড কুৱেশ্যনছ এণ্ড এনসাৰ অৰ্থাৎ দক্ষতা ভিত্তিক প্ৰশ্ন আৰু উত্তৰ এইবোৰ আছে ইয়াতে মই দেখুৱাইছো একেবাৰে লাষ্টৰ ফালে হা ইয়াতে হৈছে স্ক্যান কৰাৰ QR কোড এইটো যদি স্ক্যান কৰে তেতিয়াহ'লে PDF ওপেন হ'ব সেই PDF চাই ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰে আৰু আটাইতকৈ ভাল লগা বস্তুটো হৈছে প্ৰত্যেকটো চেপ্টাৰত প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন লগতে উত্তৰ দিয়া আছে এইটো কিন্তু বেলেগ বেলেগ কিতাপত সাগে বিচাৰি নাপাব কেৱল মাত্ৰ জিবিডিয়ে এইটো একেবাৰে সুন্দৰকৈ উপস্থাপন কৰিছে যেনেকৈ এই প্ৰশ্নটো 2025 চনত আহিছিল এইটো 25 চনত আহিছিল 2024ত আহিছিল এনেদৰে তেওঁলোকে দিছে তাৰ পিছত আন এটা আহিছে এসিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম এইটো চেপ্টাৰত কি মেইন বস্তু আছে সম্পূৰ্ণ বস্তু ইয়াতে এটা ফ্লো চাৰ্ট কৰি দিছে যাতে ছাত্ৰ ছাত্ৰীয়ে গোটেই চেপ্টাৰৰ কনসেপ্ট বুজি পায় এনেদৰে প্ৰত্যেকটো চেপ্টাৰত ভালকৈ উপস্থাপন কৰা হৈছে ইয়াতে দেখুৱাইছো ইয়াক হৈছে বিজ্ঞান সহায়িকা এতিয়া আহিছো সমাজ বিজ্ঞানলৈ অৰ্থাৎ সমাজ বিজ্ঞানত কি আছে ইয়াতেও কিন্তু 1000+ MCQ আছে যেহেতু 50% MCQ থাকে গতিকে এই MCQ বোৰ কিন্তু পঢ়িব লাগিব MCQ যদি শিক্ষাৰ্থীয়ে ফেল কৰে তেতিয়াহ'লে কিন্তু উত্তীৰ্ণ হ'ব নোৱাৰে এতিয়াৰ পৰা MCQ আৰু ডেসক্ৰিপটিভ পাৰ্টত সেপাৰেটলি উত্তীৰ্ণ হ'ব লাগে ইয়াতে সেই একেই তেওঁলোকে উপস্থাপন কৰিছে প্ৰত্যেকটো বস্তু ইয়াতে ভালকৈ উপস্থাপন কৰিছে কিতাবা এই সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত কিন্তু টান হয় কাৰণ কিতাবৰ একেবাৰে ভিতৰৰ পৰা প্ৰশ্ন দিয়ে গতিকে এইটো যি জিবিডিৰ গাইড বুকছ আছে আৰু এই গাইড বুকত যিবোৰ প্ৰশ্ন দিয়া আছে সেইবোৰ কিতাবৰ একেবাৰে ভিতৰৰ পৰা দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰে পাঠভিত্তিক প্ৰশ্নবোৰ আছে লগতে উত্তৰ দিয়া আছে অতিৰিক্ত প্ৰশ্ন উত্তৰ দিয়া আছে ইয়াতে MCQ দিয়া আছে এইবোৰ প্ৰশ্ন কিন্তু আহি থাকে তাৰ পিছত যদি ইফালে যাও
বৰ্ণনাত্মক অৰ্থাৎ ডেছক্ৰিপটিভ যি প্ৰশ্ন আছে সেইবোৰ প্ৰশ্ন ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। ইয়াতে দেখুৱাইছো এনেদৰে ভালকৈ তেওঁলোকে বুজাই দিছে। এতিয়া আহিছে দক্ষতা ভিত্তিক প্ৰশ্ন লগতে উত্তৰ। ইয়াতে এছাৰশ্যন, ৰিজনিং, মেথছ দ্য ফ্লয়িং এনেকুৱা ধৰণৰ প্ৰশ্ন আছে, ট্ৰু ফলছ প্ৰশ্ন আছে, লগতে ইয়াতে পিকচাৰ দিয়া আছে। পিকচাৰৰ সৈতে কিন্তু কেতিয়াবা কেতিয়াবা প্ৰশ্ন আহিব পাৰে আৰু সেইবোৰ ইয়াতে সন্নিৱিষ্ট কৰা হৈছে যাতে ছাত্ৰ ছাত্ৰীয়ে ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰে। আৰু এইটো চেপ্টাৰৰ পৰা কি কি বস্তু মনত ৰাখিব লাগিব সেইখিনি ইয়াতে লিখিছে এনেদৰে। লগতে প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন অৰ্থাৎ এইটো চেপ্টাৰৰ পৰা কি কি প্ৰশ্ন আহিছিলে সেইটো ইয়াতে সন্নিৱিষ্ট কৰিছে। আৰু এইবোৰ পঢ়িলে কিন্তু ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় ভাল এটা নম্বৰ পাব বুলি আশা কৰা যায়। এয়া গ'ল সমাজ বিজ্ঞান। এতিয়া আহিছো গণিত। এই গণিতত কিছুমান বস্তু বহুত ইণ্টাৰেষ্টিং। ছাত্ৰ ছাত্ৰীয়ে গণিতৰ সূত্ৰ বিচাৰি হাবাথুৰি খায়। পৰীক্ষাৰ আগত কেতিয়াবা শিক্ষাৰ্থীয়ে গণিতৰ সূত্ৰ পাহৰি যায়। এই সূত্ৰ যাতে ছাত্ৰ ছাত্ৰীয়ে পাহৰি নাযায় তাৰ কাৰণে ইয়াতে এটা ভাল বস্তু তোমালোকৰ বাবে দিছে, সেয়া তোমালোকক দেখুৱাম। ইয়াতে সূচীপত্ৰ আছে। প্ৰথমটো হৈছে বাস্তৱ সংখ্যা অৰ্থাৎ ৰিয়েল নাম্বাৰ। ইয়াতে তোমালোকক দেখুৱাইছো দ্বিঘাত আৰু ত্ৰিঘাত সূত্ৰ অৰ্থাৎ দ্বিঘাত আৰু ত্ৰিঘাতৰ কি কি সূত্ৰ আছে, কি কি ফৰ্মুলা আছে ইয়াতে দিয়া হৈছে। ছাত্ৰ ছাত্ৰীয়ে যাতে পৰীক্ষাৰ আগত সহজতে এইবোৰ চাই যাব পাৰে তাৰ কাৰণে কিন্তু জিবিডিয়ে এনেকুৱা ধৰণে তেওঁলোকে উপস্থাপন কৰিছে। কাৰণ পৰীক্ষাৰ আগত শিক্ষাৰ্থীয়ে সিমান সময় নাপায় আৰু এইবোৰ সূত্ৰ নোহোৱাকৈ শিক্ষাৰ্থীয়ে পৰীক্ষাত গণিত সলভ কৰিব নোৱাৰে, গণিত কৰিব নোৱাৰে। গতিকে এইটো তোমালোকৰ বাবে বেষ্ট। এতিয়া আহিছো সূচকৰ বিধি অৰ্থাৎ সূচকত কি কি বিধি আছে সেইবোৰ ইয়াতে উপস্থাপন কৰা হৈছে। তাৰপিছত আহিছে স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুট অৰ্থাৎ বৰ্গ আৰু বৰ্গমূল। ইয়াতে তেওঁলোকে এক্সাৰচাইজ অন লিখিছে। এইদৰে কিন্তু তোমালোকে প্ৰত্যেকটো বস্তু ভালকৈ দেখিবলৈ পাবা আৰু একেবাৰে ভাঙি ভাঙি তোমালোকক বুজাই দিয়া হৈছে। তোমালোকে চাব পাৰিবা কিছুমান বুকছত একেবাৰে সৰুকৈ দিয়া হৈছে কিন্তু ইয়াতে তেনেকুৱা নহয়। ইয়াতে প্ৰত্যেকটো বস্তু একেবাৰে সৰু সৰুকৈ ভাঙি ভাঙি দিয়া হৈছে যাতে ছাত্ৰ ছাত্ৰীয়ে বুজি পায়, যাতে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাহৰি নাযায় তাৰ কাৰণে এনেকুৱা দিয়া হৈছে। ইয়াতে সূচক আৰু ঘাত দিয়া হৈছে। এনেদৰে কিন্তু এইবোৰ উপস্থাপন কৰা হৈছে। এতিয়া আহিছে দক্ষতা ভিত্তিক প্ৰশ্ন। কি কি ইয়াতে প্ৰশ্ন আহিব পাৰে সেইবোৰ সন্নিৱিষ্ট কৰা হৈছে। এছাৰশ্যন আছে, ৰিজনিং আছে, লগতে বিভিন্ন ধৰণৰ প্ৰশ্ন আছে যিবোৰ পৰীক্ষাত বাৰে বাৰে আহি থাকে। লগতে প্ৰিভিয়াছ ইয়াৰৰ প্ৰশ্ন আছে অৰ্থাৎ এইটো চেপ্টাৰৰ পৰা আগতে কি কি প্ৰশ্ন আহিছিলে সেইবোৰ ইয়াতে নতুনকৈ সন্নিৱিষ্ট কৰিছে। এতিয়া আহিছে বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ। এই ৰিয়েল নাম্বাৰৰ বিষয়ে কিন্তু ইয়াতে ইন ডিটেইলড আলোচনা কৰিছে, লগতে প্ৰশ্ন আলোচনা কৰা হৈছে। ইয়াতে দেখুৱাইছো অনুসলনি দিয়া হৈছে, এক্সাৰচাইজৰ যিবোৰ প্ৰশ্ন আছে টেক্সচুৱেল কুৱেশ্যন ইয়াতে সলভ কৰা হৈছে, লগতে এডিশ্যনেল কুৱেশ্যন দিয়া হৈছে, MCQ দিয়া হৈছে, ব্ৰড কুৱেশ্যন যিবোৰ ডেছক্ৰিপটিভ টাইপৰ প্ৰশ্ন আছে সেইবোৰ ইয়াতেও কিন্তু দিয়া হৈছে। দক্ষতা ভিত্তিক প্ৰশ্ন লগতে উত্তৰ। এয়া হৈছে গণিত। যদি ছাত্ৰ ছাত্ৰীয়ে গণিতত ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে এই গণিত সহায়িকা জিবিডিৰ বুকখন ক্ৰয় কৰিবই লাগিব। কাৰণ এইটো হৈছে তোমালোকৰ বাবে বেষ্ট বুক। কাৰণ এই কিতাপবোৰ মই নিজে পঢ়ি চাইছো, বহুত ভাল। এতিয়া আহিছো ইংৰাজী। ইংৰাজীক লৈ বহুতো ছাত্ৰ ছাত্ৰীয়ে ভয় পায়, ইংৰাজী বহুতে ভালদৰে বুজি নাপায়, প্ৰশ্নত কি কৈছে সেয়া ধৰিব নোৱাৰে। তাৰ কাৰণে এই জিবিডিয়ে এটা সলিউশ্যন ওলাইছে যাতে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰে। ইয়াতে প্ৰথমতে দেখুৱাইছো এ লেটাৰ টু গড অৰ্থাৎ ভগৱানলৈ এখন চিঠি। ইয়াতে দেখুৱাইছো ইয়াতে কি কি লিখিছে। ইয়াতে তোমালোকে দেখিবলৈ পাবা যে 18 বিষয় লিখিছে। ইয়াতে কিন্তু অসমীয়াত লিখি দিছে। বেলেগ বেলেগ গাইড বুকছত তোমালোকে চাগে এইটো নাপাবা। ছাত্ৰ ছাত্ৰীয়ে যাতে নিজৰ মাতৃভাষাত বস্তুখিনি বুজি পায় তাৰ বাবে অসমীয়াত লিখি দিছে। অসমীয়াত লিখি দিছে। কিন্তু ইয়াৰ উপৰিও চামাৰী এই চেপ্টাৰটোৰ কি সাৰাংশ আছে সেইখিনি অসমীয়া লগতে ইংৰাজীত বুজাই দিছে।
এতিয়া আহিছে এইবোৰ ৱৰ্ডছ কেতিয়াবা কেতিয়াবা এইবোৰ কিন্তু দিয়া হয় হে এইবোৰ অৰ্থ ছাত্ৰ ছাত্ৰীয়ে বুজি নাপায় অৰ্থৰ কাৰণে বেলেগ ডিকচনাৰী ওপেন কৰিবলগীয়া হয় তাৰ কাৰণে ইয়াতে কিন্তু জিবিডিয়ে এইবোৰ দি দিছে আৰু এইবোৰৰ পৰাও কিন্তু কেতিয়াবা কেতিয়াবা এমসিকিউ প্ৰশ্ন আহিব পাৰে এতিয়া আহিছো টেক্সচুৱেল কুৱেশ্যনছ এণ্ড এনসাৰ অৰ্থাৎ এই লেটাৰ টু গড ইয়াতে কি টেক্সটৰ কুৱেশ্যনছ আছে সেইবোৰ দিয়া হৈছে ইয়াতে কিন্তু অকল কুৱেশ্যনটো দিয়া নাই কুৱেশ্যনৰ যি অসমীয়া ট্ৰান্সলেশ্যন সেইটো দিছে যেনেকৈ হোৱাট ডিড লেন্সে হোপ ফৰ অৰ্থাৎ লেন্সে কিহৰ আশা কৰিছিল ইয়াতে অসমীয়াত সুন্দৰকৈ বুজাই দিছে গতিকে যদি শিক্ষাৰ্থীয়ে ইংৰাজীত ভাল এটা নম্বৰ পাব বিচাৰে তেতিয়াহ'লে এইটো চাব পাৰে ইয়াতে কিন্তু মিনিং ৱৰ্ডৰ মিনিংও দিয়া আছে একো টেনশ্যন কৰিব নালাগে এইখন পঢ়িলে মই আশা কৰোঁ যে এই এখন কিতাপ পঢ়িলে ইংৰাজীত ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিব ইয়াতে আকৌ আহিছো টেক্সচুৱেল কুৱেশ্যনছ আছে কিমান যে কুৱেশ্যন অবজেক্টিভ টাইপৰ কুৱেশ্যন আছে অৰ্থাৎ যি এমসিকিউ আছে সেইবোৰ ইয়াতে সন্নিবিষ্ট কৰা হৈছে যেনেকৈ দিছে হু ইজ দ্য অথৰ অফ দি লেছন এ লেটাৰ টু গড অৰ্থাৎ এ লেটাৰ টু গড পাঠটিৰ লেখক কোন ইয়াতে অপশ্যন আছে লগতে উত্তৰো দিয়া আছে গতিকে ইয়াতে এনসাৰৰ কাৰণে প্ৰশ্নৰ কাৰণে টেনশ্যন কৰিব নালাগে মেট্ৰিক পৰীক্ষাত যিবোৰ প্ৰশ্ন অহাৰ সম্ভাৱনা আছে যিবোৰ বাৰে বাৰে আহি থাকে সেইবোৰ ইয়াতে সন্নিবিষ্ট কৰা হৈছে আৰু চেপ্টাৰৰ গোটেইখিনি কনসেপ্ট গোটেইখিনি বস্তু ইয়াতে ইনক্লুড কৰা হৈছে ইয়াতে দেখুৱাইছো এইবোৰ তেওঁলোকে লিখিছে ভেৰি শৰ্ট এনসাৰ ইয়াতে আছে কি প্ৰশ্ন লাগে ডেসক্ৰিপটিভ টাইপৰ প্ৰশ্ন আছে লগতে অতিৰিক্ত প্ৰশ্ন আছে এছাৰচন ৰিজনিং টাইপৰ প্ৰশ্ন আছে মেথছ দা ফ্লোইং এইটো বাকচৰ পৰা এইটো বাকচলৈ মিলাব লাগে এনেকুৱা ধৰণৰ কিন্তু প্ৰশ্ন কেতিয়াবা কেতিয়াবা আহি থাকে সেইবোৰ ইয়াতে দিয়া হৈছে কেছ বেসড কুৱেশ্যন দিয়া হৈছে কি কুৱেশ্যন লাগে মিসেলেনিয়াস কুৱেশ্যন দিয়া হৈছে যি তোমালোকৰ যি প্ৰশ্ন লাগে হেয়াই কিন্তু ইয়াতে পাই যাবা ইয়া হৈছে জিবিডিৰ গাইড বুকস অসমীয়া মাধ্যমৰ ইয়াৰ উপৰিও ইংৰাজী মাধ্যমৰ বুকস আছে যদি ছাত্ৰ ছাত্ৰীয়ে সঁচাকৈ মেট্ৰিক পৰীক্ষাত ভাল এটা ফলাফল দেখুৱাব বিচাৰে তেতিয়াহ'লে এই জিবিডিৰ গাইড বুকসবোৰ ক্ৰয় কৰিব পাৰে ইংৰাজী অসমীয়া মাধ্যম সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আছে লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম তাৰ পৰা শিক্ষাৰ্থীয়ে ক্ৰয় কৰিব পাৰে নাইবা ওচৰৰ যিকোনো বুক ষ্টৰৰ পৰা এই কিতাপবোৰ ক্ৰয় কৰিব পাৰে